নমস্কাৰ সকলোকে ঈদ আৰু বিহু সমাগত লগতে এতিয়া বিয়াৰো সিজন গতিকে মেকআপ নিশিকাকৈ আমি নিজকে কেনেকৈ ধুনীয়া কৰি উলিয়াই নিব পাৰো আজি মই কেইটামান টিপছ আপোনালোকক তাকেই ক'বলৈ উলিয়াইছো ক্লিনজাৰ টোনাৰ ময়শ্চাৰাইজাৰ কৰাৰ পিছত আমি সবতছে ডাঙৰ কনফিউজনত পৰো যে কোনটো স্কিনৰ মানুহে আমি কি প্ৰাইমাৰ ইউজ কৰিম এই প্ৰাইমাৰটো আমাৰ মেকআপত বহুত ডাঙৰ হয় কাৰণ ই স্কিনটো ভাল কৰে হাইড্ৰেট কৰে আৰু লগতে মেকআপটো এটা স্মুথ ফিনিশ দিয়ে গতিকে আজি মই ক'বলৈ লৈছো কোনটো স্কিনত কি প্ৰাইমাৰ ইউজ কৰিব আৰু এতিয়া যেহেতু শুকান বতৰ আৰু ড্ৰাই স্কিনৰ মানুহখিনিৰ বহুত বেছি প্ৰবলেম হয় গতিকে আমাৰ স্কিনটো হাইড্ৰেট হৈ থকাৰ দৰকাৰ গতিকে এই সিজনটোত এমব্ৰায়লিছৰ এই প্ৰাইমাৰটো বহুত ভাল হয় ড্ৰাই স্কিনৰ কাৰণে পিএসসিৰ অইল বেস প্ৰাইমাৰটো ভাল হয় বহুতে আমি কওঁ মেকআপ আৰ্টিষ্ট সকলে যে মেকআপ কৰাৰ আগত অইল স্কিনত একেবাৰে নলগাব কিন্তু পিএসসিৰ এই অইল বেস প্ৰাইমাৰটো কোনো চিপচিপাহত নহয় ই স্কিনটো হাইড্ৰেট কৰে লগতে ই স্কিনৰ ট্ৰিটমেন্টটো কৰে গতিকে এইটো আমি মেকআপৰ আগত ধুনীয়াকৈ লগাব পাৰো আৰু মোৰ অল টাইম ফেভাৰিট এইটো আছে পিএসসিৰ একুৱা গ্ৰিপ কিন্তু মই আজি একুৱা গ্ৰিপ নলগাও মই আজি এমব্ৰায়লিছৰ এই প্ৰাইমাৰটো ইউজ কৰিম যেহেতু স্কিনটো বহুত মোৰ শুকান হয় আৰু এই সিজনটোত স্কিনটো হাইড্ৰেট হৈ থকাৰ বহুত দৰকাৰী গতিকে প্ৰাইমাৰটো ভাল কৰি লগাই লোৱাৰ পিছত আমি ইয়াক অকণমান সময় স্কিনত এবজৰ্ব হ'বলৈ দিম আৰু কেতিয়াও উল্টাই পুল্টাই লগাব নালাগে সদায় আমি এনেকৈ কৰি স্কিনত লগাই অলপ টাইমৰ বাবে ৰাখি দিব লাগে অলপ টাইম মানে স্কিনটো যাতে এবজৰ্ব হয় আৰু কেতিয়াও আমি মুখখনত লগাই ডিঙিত নলগাকৈ ৰাখিব নালাগে 1 মিনিট সময় আমি এনেকৈ যদি মাসাজ কৰি দিওঁ স্কিনটোত ধুনীয়াকৈ সোমাই যায় তাৰ পিছত আজি মই আৰু দুটামান দেখাম সৰু চকুটো কেনেকৈ আমি মেকআপ আই মেকআপৰ যোগেদি ডাঙৰ অকমান দেখাব পাৰো আৰু মোৰ দৰে ডাঙৰ ফেচটো কেনেকৈ অকণমান সৰু কৰিব পাৰি আৰু সৰু যিখিনি ক্ষীণ মানুহ আছে তেওঁলোকে কেনেকৈ নিজৰ ফেচটো অকমান ডাঙৰ দেখাব পাৰে এতিয়া ফাউণ্ডেশ্যনৰ ক্ষেত্ৰত কেইটামান মোৰ ফেভাৰিট ফাউণ্ডেশ্যন এটাটো অল টাইম ফেভাৰিট হুডা বিউটি ফৰএভাৰ 52 স্পটলাইট আৰু নতুনকৈ মোৰ বহুত ভাল লগা এটা হৈছে চাৰ্মেচি মিলানৰ ললে হৈছে ইয়াৰ ভিতৰত গোটেই কেইটা কিন্তু ম্যাট ফিনিশ হয় গতিকে আহকচোন আজি যেহেতু মই ফাউণ্ডেশ্যনটো নেদেখাও গতিকে ফাউণ্ডেশ্যনটো কৰি মই আপোনালোকৰ আগলৈ আহি আছো এতিয়া মই সৰু চকু কেনেকৈ ডাঙৰ কৰিব পাৰি হেতু দেখাব গৈ আছো এখন মোৰ হুডা বিউটিৰ প্লেট হয় তো এটা সাইডত মই কৰিম কাট ক্ৰিজ আৰু এটা সাইডত কৰিম মই স্মোকি এই দুইটা কৰিয়ে আমি আমাৰ সৰু চকুটো অলপমান ডাঙৰ দেখাব পাৰো তাৰ বাবে মই হুডা বিউটিৰ এই প্লেটখনৰ পৰা প্ৰথমে মই এটা লাইট কালাৰ লৈছো যিসকলে মেকআপ শিকা নাই তেওঁলোকে এনেকৈ প্ৰথমতে লাইট কালাৰ এটা লৈ পেলাই আমাৰ যেটো এনেকুৱা চকুটোৰ এই সেলাৰিডালৰ যেটো আমাৰ ইউ শেপটো থাকে সেইখিনি জায়গাত ধৰিলে আমাৰ এডাল সিন পোৱা যায় যেটো আমি ক্ৰিজ বুলি কওঁ সেইডালতে যিসকলে মেকআপ জানে মই তেওঁলোকৰ কাৰণে কৰা নাই আসলতে একেবাৰে সিম্পল ভাষা ঠিকাৰণে যিসকলে মেকআপ শিকা নাই তেওঁলোকৰ কাৰণে কৰিছো আজি সেইডালত আমি মেকআপৰ ভাষাত সেইডালক ক্ৰিজ বুলি কওঁ আৰু সেইডালতে আমি এনেকৈ মাত্ৰ পাতলকে দিম দেখিছে সাগে পাতলকে আমাৰ আঁচ এডাল হৈছে তাৰ পিছত আমি কি কৰিম অলপ ফেয়াৰ স্কিন হলে অকমান ডাৰ্কো ল'ব পাৰে মই অলপ পাতলে লৈছো বাৰু যেহেতু দিনত আমি উলাই গলে বেছি ডাৰ্ক হলে ভাল নালাগে মেকআপবোৰ আমি ধুনীয়াকৈ এনেকৈ কৰিলো এতিয়া আমাক খালি কেইডালমান আপোনালোকক ব্ৰাছ লাগিব এনেকুৱা এডাল সমান ব্ৰাছ লৈ ইয়াতে আমি অকণমান ফাউণ্ডেশ্যন লম যিকোনো ফাউণ্ডেশ্যন অকণমান আমি লৈ ললে হ'ল বৰ বিশেষ একো নাই ফাউণ্ডেশ্যন অকণমান মই হাততে উলিয়াই ললো লৈ একেবাৰে সহজত আপুনি এনেকৈ এই চিনটোতে দি দিব
ফাউণ্ডেশ্যনটো দেখিছে মই অকণমান এনেকৈ ধুনীয়াকৈ দি ল'লোঁ আধা মানলৈকে দিলোঁ তাৰপিছত এতিয়া ইয়াততো আমি বেলেগ এতিয়া যদি আমি নেক্সট আমাৰ আই শ্বেডোটো লগাওঁ ইয়াত ফাউণ্ডেশ্যনত লাগি যাব গতিকে ট্ৰেন্সলেশ্যন পাউডাৰ বা এতিয়া মই সহজ ভাষাত ক'ব গ'লে যিকোনো এটা হোৱাইট পাউডাৰ লৈ এইটো মেট কৰি দিব এনেকৈ মেট কৰাৰ পিছত এতিয়া আমি কৰিম যেহেতু মেকআপ আৰ্টিষ্টসকলৰ হাতততো বহুত ব্ৰাছ থাকে কিন্তু যিসকল মই আজি ক'ব লৈছোঁ একেবাৰে ঘৰুৱাভাৱে গতিকে সেই এডাল ব্ৰাছ যাৰ আছে তেওঁলোকে এনেকৈ কাপোৰ এখনত বা টিশ্যু এখনত দি ল'ব তাৰপিছতে মই এতিয়া প্ৰথমৰ অংশটোত একদম লাইট কালাৰ এটা দিম মই এই হুডা বিউটিৰ এই প্লেটখনৰ পৰাই মই একেবাৰে চিমাৰী আৰু এই লাইট কালাৰটো লৈ আছোঁ খালি ব্ৰাছডাল এনেকৈ অকণমান কোবাই ল'ব যাতে যিখিনি এক্সট্ৰা লাগি থাকে সেইখিনি আমাৰ পৰি যায় এনেকৈ কৰি চাবচোন বৰ ধুনীয়াকৈ ওলাই যাব পাৰিব এনেকৈ কোবাই ল'লে আমাৰ এক্সট্ৰা যিবোৰ লাগি থাকে পৰি যাব আমাক নালাগাখিনি তাৰপিছত আমি এনেকৈ চকুৰ গুৰিটোৰ পৰা যিটো আমি কওঁ ইন কৰ্নাৰৰ পৰা এনেকৈ মাত্ৰ লাহেকৈ আমি দি দিলে হ'ল ইন কৰ্নাৰৰ পৰা মাজলৈকে মানে চকুৰ গুৰিটোৰ পৰা মাজলৈকে আমি এনেকৈ দি দিলোঁ এতিয়া আমি কৰিম কি সাইডত যেটো আমাৰ বাহিৰ সাইডটো আছে যেটো আমাৰ মেকআপৰ ভাষাত কওঁ আউট কৰ্নাৰ বুলি এই বাহিৰ সাইডটোৰ পৰা আমি অকণমান অথনি লাইট কালাৰ লৈছিলোঁ সেই লাইট কালাৰটোতকৈ অলপমান ডাৰ্ক কালাৰ যিকোনো এটা আপোনাৰ কাপোৰ যিযোৰ পিন্ধে তাৰ লগত মিলাকে ল'লেই হ'ল মই অকণমান ডাৰ্ক এইটো বা এইটোৰ ভিতৰত এটা লওঁ এতিয়া এই সাইডটোৰ পৰা মানে আমাৰ মেকআপৰ ভাষাত আউট কৰ্নাৰটোৰ পৰা লাহে লাহে মাজলৈ আনি দিম দেখা পাইছে চাগে ধুনীয়াকৈ এইটো চকুতকৈ মোৰ এইটো চকু চাগে অকণমান চেঞ্জ এটা দেখিছেই তাৰপিছতে আমাৰ আহে আইলাইনাৰৰ পাৰ্টটো এতিয়া আমাৰ যিসকলৰ চকুকেইটা সৰু হয় তেওঁলোকে কেতিয়াও ওপৰেদি আইলাইনাৰটো আঁকিব নালাগে আমি যেটো আমাৰ আইলেছেছ থাকে আপাৰ আইলেছেছডাল য'ত থাকে আমি তাত আঁকিব লাগে তো আমি এতিয়া ওপৰেদি নাৰাখো মই এডাল পেকৰ এডাল মই আইব্ৰো পেন্সিল লৈছো লৈ এনেকৈ ভিতৰ ফালেদি মই দিছো এইটো আৰু এতিয়া মই আইলেছেছ ফলছ আইলেছেছ লগালে লগাব পাৰে নহলে ধুনীয়াকৈ এনেকৈ মাস্কাৰা লগাই দিব পাৰে এইটো হৈছে একেবাৰে লাইট আমি সকলোৱে কৰিব পৰা এটা সিম্পল আই মেকআপ আৰু তাৰ পিছতে আহিলে আমাৰ কাজল আমি কেতিয়াও আমাৰ সবৰে কাজল লগাব মন যায় কিন্তু সৰু চকুৰ মানুহখিনিয়ে কেতিয়াও ব্ল্যাক কাজল লগাব নালাগে আমি হোৱাইট কাজল লগাব লাগে হোৱাইট কাজল লৈ আমি এই প্ৰথমৰ আগটোৰ পৰা যেটো আমি ইন কৰ্নাৰ কওঁ সেইখিনিৰ পৰা মাজ মানলৈকে আমি আনিব লাগে গুটেইটোতে দিব নালাগে এই বাহিৰ সাইডটোৰ পৰা অকণমান মাজলৈকে দি দিব লাগে কাৰণ আমি হোৱাইট কাজলটো মাজলৈকে দিছিলোঁ নহয় গতিকে মাজলৈকে আমি দি দিলোঁ দিয়াৰ পিছত আমাৰ যিডাল ব্ৰাছ আছিলে মিহি ব্ৰাছ সেই ব্ৰাছডাল দি মাত্ৰ অলপ এখিনি আমি মিলাই দি দিম এতিয়া মই সেই প্ৰথমতে যে লৈছিলোঁ পাতল কালাৰটো এই কালাৰটো আৰু অকণমান লৈ ব্ৰাছডাল কুবাই লোৱাৰ পিছত ইয়াৰ তলত ব্ল্যাকটোৰ ওপৰতে লাহে কৰি দি দিম এইটো হৈ গ'ল এটা আই মেকআপ
যোনে এনেকৈ কৰিব বিচাৰিছে এনেকৈ কৰিব পাৰে এতিয়া কৰিব লৈ আছো একেবাৰে সিম্পলকে এটা ব্ল্যাক স্মোকি এতিয়া ব্ল্যাক স্মোকিটোৰ কাৰণে প্ৰথমে মই ব্ল্যাক এই জেলটো ইয়াত এনে কৰি দি দিম এনেকৈ ইয়াত মই লগাই ললো এতিয়া মই এডাল ব্ৰাছে দি ইয়াৰ পৰা এই প্লেটখনৰ পৰা যেটো ব্ল্যাক কালাৰ আছে সেই ব্ল্যাক কালাৰটো এই ব্ৰাছ কুবুৱাটো বহুত দৰকাৰী ব্ৰাছটো কুবাই ল'ব লাগে ইয়াৰ ওপৰত মাত্ৰ এনেকৈ লগাই যাম ভালকে ব্লেন্ড হোৱাৰ পিছত এতিয়া অকনমান ব্ৰাউন কালাৰ এটা লাইট ব্ৰাউন এটা ইয়াত দুটা ব্ৰাউন আছে মই অকনমান লাইট ব্ৰাউন এটা এইখিনিৰ ওপৰত যেটো কাট ক্ৰিজ মানে এইডালৰ সিনটো যে আছে তাতে অকনমান দি দিলে হৈ গল একে ললো এই সিনটোত এটো মই কৰিলো এতিয়া ইয়াটো মই মোৰ যেহেতু চকুকিটা সৰু হয় গটিকে মই কেতিয়াও আইলাইনাৰ ওপৰত নলগাও মই ইয়াটো অকনমান মাত্ৰ উলাই দিম আউট কৰ্নাৰটোৰ পৰা অলপমান উলিয়াই মই এনেকে ভিতৰত দিয়ে কাজলটো লগাই দিছো তাৰ পিছত আউট কৰ্নাৰটোৰ পৰা মাজলৈকে অকনমান ব্ল্যাক কাজল দিছো তাৰ পিছত আধাৰ পৰা গুৰিটো লৈ ইন কৰ্নাৰটো লৈ আকৌ মই হোৱাইট কাজলে দিছো দি অথনিৰ নিচিনাকে মই এই ব্ল্যাক কাজলটো অলপমান গুটেইখিনিতে দি দিম মই একে সহজ ভাষাতেই কৈছো যাতে সকলোৱে ধুনিয়াকে এটো কৰিব পাৰে আৰু ইয়াৰ পিছত আকৌ ওপৰত যেটো পাতল কালাৰ দিছিলো ব্ৰাউন কালাৰটো সেইটো এই ব্ল্যাকটোৰ পৰা অকনমান তলতে দি দিম এতিয়া আমাৰ থাকিলে আইলেছেছ ফলছ আইলেছেছ লগালে লগাব পাৰে মই এতিয়া মাস্কাৰাই লগাই আছো আপাৰ লেছেছত লগাইছো এইটো গটিকে দুইটা বৰ ধুনিয়া লাগে কাপোৰৰ লগত মিলাকে আৰু ব্ল্যাক স্মোকিটো সবৰ লগতে যায় আসলতে দেখা পাইছে দুইটাৰ লুকস বেলেগ হৈছে এতিয়া মই দেখাব গৈ আছো আমাৰ যাৰ সকলৰ ডাঙৰ মুখ হয় এটো সাইডে মই দেখাম ডাঙৰ মুখখিনিয়ে কেনেকে ফেসটো অলপ সৰু দেখাব পাৰে আৰু এটো সাইডত মই দেখাম যাৰ ক্ষীণ হয় তেওঁলোকে কেনেকে ফেসটো ডাঙৰ দেখাব